বড়োলেণ্ড সাংবাদিক সন্থা উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত আমাৰ আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি চাইকেল সমদল অনুষ্ঠিত কৰা হৈছে। আৰু আজি এই চাইকেল সমদল আমাৰ তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা দাৰগছিলৈ 20 কিলোমিটাৰ আমি চাইকেল সমদল কৰিম। আৰু আপোনালোকে গম পায় যে আজি ড্ৰাগছে আমাৰ যুৱক যুৱতীসকলৰ জীৱনত এটা অভিশাপ হিচাপে চিনাক্ত হৈছে। আজি ড্ৰাগছ আমাৰ যুৱক যুৱতীৰ যি ভৱিষ্যত, এই ভৱিষ্যতত যদি কিবা এটা ড্ৰাগছৰ পৰা আমি মুক্ত দূৰত থাকিব লাগিব। আৰু আমাৰ যুৱক যুৱতীসকলৰ ভৱিষ্যত যদি আমি সুৰক্ষিত কৰিব লাগে, আমি ড্ৰাগছৰ কবলৰ পৰা আমি ওলাই আহি এটা সুন্দৰ সুস্থ সমাজ গঢ়িব লাগিব। আজি মই বড়োলেণ্ড সাংবাদিক সন্থাৰ লগতে মই তামোলপুৰ প্ৰেছ ক্লাবৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আৰু এই ড্ৰাগছ যি সমদল, এই সমদলত অংশগ্ৰহণ কৰিছে আমাৰ বড়োলেণ্ড সাংবাদিক সন্থাৰ লগতে আমাৰ এই তামোলপুৰ জ্যেষ্ঠ নাগৰিকসকল আৰু লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকল আৰু আমাৰ মহিলা বাইদেউসকলো আহিছে, মহিলা ঐক্য মঞ্চৰ বাইদেউসকল আহিছে। তো মই আজি সকলোকে এই ৰেলীখন যাতে ধুনীয়াকৈ নিয়াৰিকৈ আমি দাৰগছিলৈ যাব পাৰোঁ, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু আজি এই ৰেলী উদ্বোধন হোৱা বুলি হয়। আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস, আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি বড়োলেণ্ড সাংবাদিক সংস্থা আৰু তামোলপুৰ প্ৰেছ ক্লাবে ইয়াত এটা আজি সজাগতামূলক চাইকেল সমদল উলিয়াইছোঁ। গতিকে আমি আচলতে সাংবাদিকৰ সমান্তৰালভাৱে আমি এগৰাকী সচেতন ব্যক্তি সমাজৰ, গতিকে আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে, এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টি হয়, আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে ড্ৰাগছৰ দৰে ব্যাধিৰ কবলত পৰি নিজৰ জীৱনটো ধ্বংস নকৰে, তাৰ কাৰণে সকলোকে সজাগ কৰাৰ কাৰণে আৰু আমাৰ সমাজখন আচলতে আমাৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত আমি আজি ইয়াত চাইকেল উলিয়াইছোঁ। আৰু আমাৰ এটাই লক্ষ্য, এখন সুস্থ সমাজ গঢ়া, আমি সচেতন হোৱা আৰু এখন ড্ৰাগছমুক্ত সমাজ গঠন কৰা। আৰু আজি আমাৰ এই সমদলত আমাৰ তামোলপুৰৰ জ্যেষ্ঠ নাগৰিকসকল, এক্স আৰ্মিসকল, বিভিন্ন সংগঠন, ক্ৰীড়া সংগঠনে আমাক সহযোগ কৰিছে। আটাইলৈ আমি শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এখন তামোলপুৰত ড্ৰাগছমুক্ত সমাজ গঢ়িবলৈ আমি সক্ষম হ'ম।